হেল্ল' এভৰিৱান, আজি ভাবিছোঁ মাটিমাহ বনাওঁ, লগতে আপোনালোকৰ মাজলৈও শ্বেয়াৰ কৰি দিওঁ মইনো কেনেদৰে বনাওঁ। যিহেতু বহুত দিনৰ পৰা মাটিমাহ খামকৈ আনি থোৱা ভাগতে আছে যে, সেইকাৰণে ভাবিছোঁ আজি বনাওঁ। মই মাটিমাহখিনি প্ৰথমতে ধুই মেলি বাছি ল'লোঁ আৰু লগতে এতিয়া মই বইল কৰিব লৈছোঁ এটা কুকাৰত। আৰু প্ৰথমতে মই নিমখ আৰু আদা নহৰু পিচি ইয়াতে দি লৈছোঁ পানী নিদিয়াৰ আগত। তাৰপাছত ইয়াতে মই জোখ অনুসৰি পানী দিছোঁ আৰু ইয়াতে মানে চৌদা খাৰ কল খাৰ একো ব্যৱহাৰ নকৰোঁ, আপোনালোকে চাই যাব। মই মাত্ৰ অকল 4টা হুইচেল দিয়ালৈকে গেছটো অফ কৰিছোঁ। তাৰপাছতে এতিয়া সেইখিনি মই তেল মাৰিব লৈছোঁ মাটিমাহখিনি। মই 2টা বিলাহী কাটি লৈছোঁ আৰু লগতে 2টা জলকীয়া। মই নহৰু সৈতে তেল মাৰিম আৰু যিহেতু মাটিমাহ শাকত নহৰু সৈতে তেল মাৰিলেহে বহুত ভাল লাগে। এইখিনি মাটিমাহ মই 4টা হুইচেল দিলোঁ, ধুনীয়াকৈ সিজি গ'ল। আৰু এতিয়া তেল মাৰিছোঁ নহৰু সৈতে, চাওকচোন খুবেই টেষ্টি হয়। এনেদৰে আপোনালোকে তেল মাৰিব, একো দিব নালাগে। মই অকল নহৰু দিছোঁ আৰু জলকীয়া 2টা আৰু লগতে এইপিনে বিলাহী 2টা কাটি লৈছোঁ। সেই তেনেকৈ মই তেল মাৰিম। বহুতে সোৱাদ লগা হয়, এনেদৰে চিম্পুলতে খাব পাৰি। মই ইয়াতে নিমখ দিয়াই আছিলে, অকণমান দিছোঁ যিহেতু কুকাৰৰ চিটি মাৰোঁতে দিছিলোঁ নহয়। আৰু হালধি দিছোঁ ইয়াতে মানে প্ৰয়োজন অনুসৰি। এতিয়া ভালদৰে গলি লৈছে, বিলাহীখিনি গলি যোৱালৈকে মই ভাজি ল'ম আৰু এতিয়া ভালদৰে লৰাই ল'ম আৰু ধুনীয়াকৈ এতিয়া গলি গ'ল বিলাহীখিনি। এতিয়া ইয়াতে মই মাটিমাহখিনি দি দিলোঁ, চাওকচোন কি ধুনীয়াকৈ মানে চৌদা খাৰ আৰু কল খাৰ ব্যৱহাৰ নকৰাকৈয়ে ইমান ধুনীয়াকৈ সিজি গৈছে। আৰু এতিয়া মই ইয়াত মানে যিমানখিনি আমাক পানী লাগিব সেই পানী দি ল'ম। আমাৰ যিহেতু মানুহ 3জনে, সেইকাৰণে কমকৈ ব্যৱহাৰ কৰিছোঁ পানীটো। আৰু এয়া চাওকচোন, আৰু ইয়াতে পানী দিম, কমকৈ দিছোঁ প্ৰথমতে। এয়া আকৌ অলপ দি লৈছোঁ। এতিয়া ধুনীয়াকৈ উতলিবলৈ দিম আৰু এবাৰ, যিহেতু সিজিয়ে আছে, অকল উতল অহালৈকে অকণমান গেছটো অন কৰি থ'ম, তাৰপাছত অফ কৰি দিম। ইয়াতে যদি ধনিয়া হ'ব লাগিছিলে খুব ভাল লাগিলে হয়, কিন্তু মোক ধনিয়া নাছিলে কাৰণেই তথাপিও ভাল লাগিছে। আগতে ধনিয়া দি এবাৰ বনাই খাইছিলোঁ, এতিয়া ধনিয়া